সুমিয়ে মনচুমিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া গাটো ধুই আহিলোঁ যদিও ইমান গৰম হৈছে, মানে গৰম উঠি যায়। লগালগ গা ধোৱাৰ পিছতো মানে ইমানেই গৰম হৈছে। এতিয়া মই ফেচ ৱাছ লগাবলৈ লৈছোঁ। এয়া বায়োটিক এডভান্স আয়ুৰ্বেদিক বায়ো হোৱাইট। ইয়াৰ প্ৰাইচটো হয় 240। এইটো আয়ুৰ্বেদিক হয়, 100% পিয়'ৰ এণ্ড নেচাৰেল এডভান্স ট্ৰিটমেণ্ট উইথ বায়'টেকনলজি ফ্ৰম ছুইজাৰলেণ্ড। ফেচ ৱাছ লগাম কাৰণে মই এতিয়া মুখখন তিয়াই আনিছোঁ। এতিয়া মই শুকাবলৈ দি মুখখন ধুই দিম। আজি মই চিম্পুলকৈ ৰঙালাও আগ আৰু দাইল বনাম। কুকাৰতে তেল মাৰি লৈছোঁ মই। এতিয়া ৰঙালাও আগ আৰু দাইলখিনি অকণমান ভাজি পানী দি দুটা চিটি মৰাই ৰাখি দিম। আৰু বুট আৰু আলু বনালোঁ। সেয়া বাপেকৰ মটৰচাইকেল, মাকৰ গ্লাছ পিন্ধি লৰাই মানে একে এখন দি আছে। চাওক, মটৰচাইকেলখন বেয়া হোৱাৰ কাৰণে এইখিনিতে থৈ দিছোঁ। আৰু তাক এতিয়া গৰমত ভিতৰত ৰাখিব নোৱাৰি, ইয়াত খেলাই আছোঁহি। ল'ৰাটোক আজি ককায়েকে চুলি কাটি দিলে। আইচক্ৰীম বনাই দিয়াচোন। আইচক্ৰীম বনাই দিয়া না। ইমান গৰম পৰিছে, গতিকে অথনিৰ পৰা সিহঁতি কৈ আছে মা আইচক্ৰীম খাব মন গৈছে, মা আইচক্ৰীম খাব মন গৈছে। গতিকে মোৰ ওচৰত হুইপ ক্ৰীম এটা আছিলে আনি থোৱা, সেইটোৱে মই সিহঁতক আইচক্ৰীম বনাই দিওঁ। বলকচোন যাওঁ। দিনটো গৰম হৈ পাছবেলা সময়ত দিলে এজাক বৰষুণ, আৰু সিহঁতৰ কিমান ফূৰ্তি চাওকচোন। হুইপ ক্ৰীম বনাবৰ কাৰণে মই এই পেকেটটো লৈছোঁ। এইটো 100% ভেজ লিখা আছে ইয়াত। ব্লু বাৰ্ডৰ হুইপ টপিং, এইটো ইয়াৰ পেকেটটো। এতিয়া মই ইয়াত ল'ম। এয়া পাউডাৰ লৈছোঁ মই ইয়াত, আৰু ইয়াত ঠাণ্ডা পানী দিব লাগে। ইয়াত ঠাণ্ডা পানী দি দিম এতিয়া মই। আৰু তলত এটা বৰফ বহাই লৈছোঁ, বৰফৰ টুকুৰা। তলত বৰফ বহাই ওপৰত এই বেটাৰটো লৈ এতিয়া মই হেণ্ড বিটাৰটোৰ দ্বাৰা এইটো হুইপ কৰিম।
হুইপ কৰিলোঁ পাউডাৰৰ পৰা বহুতখিনি মোৰ ক্ৰীম ওলালে অলপ পাউডাৰ পৰে আমি মানুহ 4জন হোৱাৰ কাৰণে এনেকুৱা কাপত সৰু সৰু কাপত হুইপ ক্ৰীমটো ভৰাই মই ফ্ৰিজত ৰাখি দিম আৰু আমি আইচক্ৰীম হিচাপে খাব পাৰিম পাছত এতিয়া মই এইটো ফ্ৰিজত ভৰাই দিম গৰম দিনত এনেকৈ খাই চাবচোন এনেকৈ খায়ো বহুত টেষ্টি লাগে তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ প্লিজ 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 মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই